এতিয়া সমষ্টিবাসীৰ ওচৰত অহাকালি মই যাম। ইতিমধ্যে আজি অসম বিধানসভাৰ যি অধিৱেশন সমাপ্ত পৰিলে সমষ্টিবাসী ৰাইজৰ যথেষ্ট কাম কৰিবলগীয়া আছে। নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছে, সেই কামসমূহ আমি কৰিবলৈ যত্ন কৰিম আৰু লগে লগে কি সমস্যা আছে, কাৰণ বাজেট অধিৱেশন আহি আছে, সেই সমস্যাসমূহ আমি ধৰিব লাগিব। গতিকে সেইবিলাক যাই ৰাইজৰ মাজত গৈ মই সমস্যাসমূহ জানিবলৈ চেষ্টা কৰিম আৰু ঠিক আগতে কোৱাৰ নিচিনাকৈ নিজৰ ল'ৰা হিচাপে, নিজৰ বন্ধু ভাই হিচাপে সমষ্টিৰ গাঁৱে গাঁৱে গৈ সমষ্টিবাসী ৰাইজৰ লগত থাকি তেওঁলোকে বিশ্বাস কৰা ধৰণে, তেওঁলোকে আস্থা কৰা ধৰণে মই সমষ্টিৰ ৰাইজৰ কাম কৰিবলৈ যত্ন কৰিম। বাওঁসুঙুৰি সমষ্টিৰ ৰাইজ মই আগতে কৈছিলোঁ, আমি যথেষ্ট ৰুৰেল এৰিয়া, গাঁৱলীয়া ঠাই, ৰাস্তা ঘাটৰ যথেষ্ট সমস্যা আছে আৰু এতিয়া বানপানীৰ সময়, গৰাখহনীয়াৰ সমস্যাবোৰ আছে। গতিকে ইয়াৰ পৰা গৈ মই ফিল্ড ভিজিট কৰিম আমাৰ কাৰ্যবাহী বিষয়াসকলৰ লগত, যে কোনবিলাক ঠাই আমি গৰাখহনীয়াৰ কবলত পৰিব পাৰে, কাৰণ বানপানীৰ সময়ত গৰাখহনীয়াৰ কবলত পৰিলে যথেষ্ট ৰাইজৰ অসুবিধা হয়। এতিয়া আমি সেই গৰাখহনীয়াৰ সমস্যাটো সমাধান কৰাৰ কাৰণে যত্ন কৰিম। লগে লগে শিক্ষা দীক্ষাৰ সমস্যা আছে। মোক বহুতে ফোন বা মেছেজ যোগে জনাইছে যে হস্পিটেলবিলাকত আমাৰ ডক্টৰৰ অভাৱ হৈ আছে। বাৰিষাৰ সময়ত এইটো আৰু বেছি প্ৰয়োজনীয় হৈ পৰে। তো এতিয়া গৈ কোন হস্পিটেলত ডক্টৰ নাই, ক'ত ছাফিচিয়েণ্ট শিক্ষক নাই, এইবিলাক কামত মই লাগি পৰিম আৰু আগন্তুক দিনত সকলোৱে বিশ্বাস কৰাৰ ধৰণে তেওঁলোকৰ কামসমূহ সম্পূৰ্ণ কৰিবলৈ মই যত্ন কৰিম।